Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ নাজ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে আকৌ এটা নতুন ৰেচিপি। ভিডিঅ'টোৰ আৰম্ভণিতে যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যনৰ দ্বাৰা পাই থাকে। আজি মই লৈ আহিছোঁ এটা আপোনালোকৰ বাবে খুব টেষ্টি চুজিৰে বনোৱা বৰফি ৰেচিপি। তো বলকচোন চাই লওঁ মই কেনেদৰে খুব কম সময়তে খুব কম সামগ্ৰীৰে এটা টেষ্টি বৰফি বনালোঁ। তো বলক তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো চাই লওঁ। চুজিৰ বৰফিটো বনাবলৈ মই প্ৰথমতে এবাটি চুজি লৈ লৈছোঁ। মই সৰু চুজিটো লৈ লৈছোঁ। তাৰপিছত মই কেৰাহী এখন গৰম হ'বলৈ দি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত তাত মই ৰাখি থোৱা চুজি বাটি দি দিছোঁ আৰু চুজিখিনি অকণমান ৰঙচুৱা হ'লেকৈ মই এইখিনি ভালদৰে ভাজি ল'ম। জুইৰ ফ্লেমটো মিডিয়াম কৰি থৈ দিব। পাঁচ মিনিটমান সময় চুজিখিনি ভজাৰ পিছত এয়া চাওক অকণমান ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াতে দি লৈছোঁ 2 চামুচ ঘি। ঘিৰ সলনি আপোনালোকে ৰিফাইন নাইবা বাটাৰ ব্যৱহাৰ কৰিব পাৰে। চাৰি মিনিটমান সময় মই চুজিৰ লগত ঘিখিনি ভাজি লৈছিলোঁ আৰু এইখিনি ভালদৰে মিক্স হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দি লৈছোঁ 2 চামুচ চেনি। চেনিখিনি আপোনালোকে সোৱাদ অনুসৰি কম বেছি কৰি ল'ব পাৰে। এইখিনি আকৌ এবাৰ লৰাই ল'ম। লগতে দি লৈছোঁ কেইটামান বাদামৰ সলনি আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। লগতে দি লৈছোঁ মই সেই একেটা বাতিৰে এবাটি পানী আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। পানীখিনি মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানীখিনি ভালদৰে নাইকিয়া হোৱালৈকে মই এইখিনি এনেকৈয়ে লৰাই থাকিম। জুইৰ ফ্লেমটো মই মিডিয়াম কৰিয়ে ৰাখিছোঁ, নহ'লে চুজিখিনি লাগি যাব পাৰে। আৰু এতিয়া পানীখিনি নাইকিয়া হোৱালৈকে মই চুজিখিনি এনেকৈ লৰাই থাকিম। তেতিয়া চুজিখিনিও ভালদৰে সিজি যাব। আৰু এতিয়া মই ইয়াতে দি লৈছোঁ সেই বাতিটোৰে আধা বাতি গাখীৰ। গাখীৰখিনি আপোনালোকে আগতেও দি ল'ব পাৰে। আৰু মই বৰফিটো বনাবলৈ অকণমান নাৰিকল ৰুকি লৈ লৈছোঁ। নাৰিকলটো অপশ্যনেল হয়, নিদিবও পাৰে, কিন্তু দিলে ফ্লেভাৰটো ধুনীয়া হয়, সেইবাবে মই দি লৈছোঁ। তাৰপিছত এতিয়া ইয়াৰে পানীখিনি নাইকিয়া হৈ গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ ৰুকি লোৱা নাৰিকলখিনি। তাৰপিছত মই চুজিখিনি আকৌ এবাৰ ভালদৰে নাৰিকলখিনিৰ লগত মিক্স কৰি ল'ম। জুইৰ ফ্লেমটো ল' কৰি ৰাখিব, কাৰণ পানীখিনি নাইকিয়া হৈ গৈছে, নহ'লে চুজিখিনি লাগি যাব পাৰে। আৰু মই এনেকৈ দুবাৰমান লৰাই লৈ গেছটো অফ কৰি দিম আৰু এইখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দি ল'ম। এয়া চাওকচোন আমাৰ চুজিখিনি দেখিবলৈ এনেকুৱা হৈছে, দেখিবলৈ ধুনীয়া হৈছে। আৰু মই এনেকুৱা পাত্ৰ এটাত চুজিখিনি ওলাই লৈ এনেকৈ সমান কৰি প্ৰায় 15 মিনিট সময় এইখিনি ঠাণ্ডা হ'বলৈ দি থৈ দিছোঁ। এয়া মই চুজিখিনি এনেকৈয়ে প্ৰায় 15 মিনিট সময় ঠাণ্ডা হ'বলৈ দি ল'ম, যাতে চুজিখিনি ভালদৰে বান্ধ খাই যায়। পোন্ধৰ মিনিট পিছত চুজিখিনি ভালদৰে ঠাণ্ডা হৈ গৈছে আৰু ভালকৈ বান্ধ খাই গৈছে। এতিয়া মই ইয়াতে এইখিনি সৰু সৰুকৈ পিচ কৰি ল'ম। আপোনালোকে নিজৰ সুবিধা অনুসৰি আৰু পচন্দ অনুসৰি চাইজবিলাক কৰি ল'ব। আপোনালোকে কেতিয়াবা চুজিৰ বৰফি বনাই খাই যেনে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি কেতিয়াও খোৱা নাই খাই চাব, এই ৰেচিপিটো সঁচাকৈ বহুত টেষ্টি হয় আৰু
কম সময়তে খুব কম সামগ্ৰীৰে বনাব পাৰি। এয়া চাওক, এই বৰফিটো দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাট টেষ্টি হয়। যদি কেতিয়াও খোৱা নাই খাই চাব, আৰু যদি খাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব কেনেকুৱা পায়। মই কিন্তু বিৰাট ভাল পাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনৰ দ্বাৰা পাই থাকে।